কেনেকুৱা লাগিছে ভাল লাগিছেনে বন্ধুসকল সুপ্ৰভাত আজি ৰাতিপুৱাই গালি খাই আছো ৰাতিপুৱাই আহি বহিয়ে মানে এনেকৈ আৰু ডাইনিং টেবুলৰ ওপৰত বহি থলে মানে গালি খাবলগীয়া হয় কিন্তু এনেকৈ বহি ভাল নালাগে হ'ব যোৱা ভাগ বন্ধুসকল গালি খালো আৰু গালি খাই যাবলৈ ওলাইছো বজাৰ কৰিবলৈ আৰু যাবই লাগিব বজাৰ কৰিবলৈ যি গালি খালেও নাখালেও দেখিছেনে আমাৰ একদম ভৰি চৰি উঠাবই নিদিয়ে একেবাৰে আৰু ওপৰৰ একেবাৰে মাল আৰু একেবাৰে বাকী মই যাওঁ এতিয়া বেছি পেকেট থাকোঁ বহুত খজুৱতি হৈছে আৰু লকডাউন নহয় জানো বন্ধ হ'লে অলপ পিছত দোকান আৰু বন্ধ হ'লে খালী হাতে ঘূৰি আহিব লাগিব মানে নাখাই মৰিব লাগিব গতিকে গৈ আহিলোঁ ৰ'বা অকল বজাৰ কৰি আহিলোঁ আৰু বজাৰ কৰা দৃশ্য তোমালোকক আজি নেদেখুৱালোঁ কাৰণ একেখিনিকে কিমান দেখুৱাবা মই ঘৰ পালোহি আৰু আমাৰ এখেতে কাঁহী বাতি ধুই আছে বৰ্তমান আৰু মই কি আনিলোঁ গম পোৱা নাই তোমালোকক দেখুৱাই দিওঁ ৰ'বা আৰু আজি মানে আমাৰ স্পেচিয়েল খানা হ'ব আজি স্পেচিয়েল খানা বেলেগ মানুহ নাহে আমাৰ নিজৰ মাজতে স্পেচিয়েল খানা হ'ব কি আনিলোঁ তোমালোকক দেখুৱাই আছোঁ ৰ'বা এফালে আছে এইটো মাছ আৰু এইফালে এইবিলাক ঘৰৰ বস্তু বিস্কুট চিস্কুট বাদ দিয়া আৰু এইফালে আছে মাংস আৰু এয়া এফালে আছে দৈ টেকেলিটা আৰু বন্ধুসকলে দৈ টেকেলিটো আজি আমি খাব মানে এনেকৈ চিৰা তিৰা বা মুড়ি চুৰি লগত খাবলৈ কাৰণে অনা নাই মানে বন্ধুসকলে আজি আমি মাংসৰ লগত খাবলৈ আনিছোঁ আজি মই মানে আমাৰ এখেতে মানে আগতে খাইছিলে বোলে মই খাই পোৱা নাই দিয়া আজিলৈকে ফাৰ্ষ্ট টাইম আজি ট্ৰাই কৰিম আগতে এখেতে খাইছে আৰু ইউটিউবত চাই থাকে কিছুমান এনেকুৱা ধৰণৰ ভিডিঅ' দৈ লগত মাংস মানে এই হিমাদ্ৰী দৈৰ লগত মাংস বুলিয়ে কয় ন দৈৰ লগত মানে চিকেন বনাই খাই বহুত বোলে ভাল লাগে মুৰ্গী বনাই বোলে খাই বহুত ভাল লাগে সেইকাৰণে আজি লৈ আহিছোঁ খাই টেষ্ট কৰি চাওঁ কেনেকুৱা লাগে ৰাতিলৈকে দেখিবা বাৰু কেনেকুৱা হয় কেনেকুৱা নহয় গতিকে ভিডিঅ'টো চাই থাকে আগলৈ বন্ধুসকল সঁচা কৈছোঁ বহুত বেছি দুখ লগা ঘটনা এটা ঘটি আছে মোৰ লগত অথনিৰ পৰা ইয়াত ধুনীয়াকৈ ভদ্ৰতাৰে বহি আছোঁ আৰু আগফালে আমাৰ এখেতে বহি আছে আৰু ইমানবাৰ কৈ আছোঁ যে কথা এটা কেনেকৈ বহি আছে তোমাক দেখাইছোঁ ৰ'বা শুনা অথনিৰ পৰা কৈ আছোঁ নুশুনে মোৰ কথা ৰ'বাচোন ৰাম মই অথনিৰ পৰা কৈ আছোঁ খাম তুমি কৈছা ৰাম অথনিৰ পৰা তোমাক কৈছোঁ না লিচু লৈ এনেকৈ যোৱা কেঁচু মানুহে খায় নি কেঁচু হাঁহে খায় মই হাঁহ নহয় নহয় মই সেইবোৰ বাদ দিয়া লিচু লৈ যোৱা যে শুনিলে আৰু আহিলে আমাৰ এখেত ৰ'বা এই ইমান নালাগে মই এইটো পেট ফুটিব তুমি বেছি নালাগে বন্ধুসকল বতৰৰ ফল বোলে বতৰত খাব লাগে তুমি ছিঙি মেলি দিয়াচোন মই দিগদাৰ পাইছোঁ কি হ'ল তোৰ আকৌ বন্ধুসকলে আমাৰ গেম খেলি আছে এখেতে আমাৰ খুৰাৰ পিতেকটোৱে তাকো কিমান হেভি গেম খেলিছে ৰ'বা দেখাই দিম আকৌ ন কিমান হেভি গেম খেলিছে মই দেখাই দে এয়া চোৱা মোবাইলৰ স্ক্ৰীণৰ অৱস্থা চোৱা গেম চোৱা আৰু 90s যুগৰ গেম খেলি আছে এনেও ভাল লাগে খেলিও নাই গম পাম বন্ধুসকল অৱশেষত যিটো বিচাৰিছিলোঁ আনি দিলে এতিয়া খাওঁ খাওঁ ৰ'বা বাকলিটো গুচাই লওঁ তাৰপিছতে খাব পাৰিম ৰ'বা বাকলি গুচাব বুলি এয়া লিচু চোৱা মজা বাকী বন্ধুসকল তোমালোকে খালা নাই বতৰৰ ফল বতৰত লিচু খালা নাই কোনে খালা ক'বা নতুনকৈ ওলোৱা চাগে বেছি দিন হোৱা নাই ন আমি আগতো এবাৰ আনিছিলোঁ নহয় আগৰবাৰ যিটো আনিছিলোঁ বন্ধুসকল তাৰ মাংসটো কম থাকে গুটিটো বৰ এডাল কিন্তু এতিয়া এইবাৰ যিটো আনিছোঁ গুটিটো সৰু মাংস বেছি আছে খাই ভাল লাগিছে সেইকাৰণে খাই লৈ লৈছোঁ বাকী ভিডিঅ'টো আগলৈ চাই থাকা গ'ল আমাৰ এখেতে কি কৰি আছা হ'ল কি কৰি আছা মছলা মানে আমি ঘৰত বনোৱা মছলা খাওঁ আজিকালি আগতে আমি এইবিলাক পুৰা গেছ হৈ যায় মানে বন্ধুসকল এইবিলাক যিবিলাক পেকেটিং মছলা আহে নাই এইবোৰ খাব নোৱাৰা হ'ল এতিয়া আমি আদা নহৰু জলকীয়া এইবোৰ মিক্স কৰি আমি হৈ গ'ল আৰু মানে বঢ়িয়া বাকী অলপ কোৱালিটি এতিয়া আন্ধাৰ নইজ আহিব পাৰে মই তাত ৰিং লাইটটো তাতে লগোৱাই নাই আচলতে ক্ষমা কৰিবা লাইট চাইটবোৰ লগাই ভ্লগটো বনাম দিয়া আগলৈ মই খুলিব পৰা নাই এটা হাতেদি বন্ধুসকল এয়া হ'ল আমাৰ ঘৰত বনোৱা মছলা এইটো কি আছিল দেখিবলৈ বেলেগ ধৰণৰ হৈ গ'লচোন আদা আছে নহৰু আছে পুৰা চেণ্ট মাৰি আছে না আৰু কি আছে কৈ দিয়া আদা নহৰু আছে মই জলকীয়াবোৰ কেঁচা জলকীয়া ফালি পালে দিম মানে আদা নহৰুহে পেষ্ট যেতে কৰি লগে যা অলপ মুখৰ মাতটো উলিয়াবা হে মানে নহৰু পেষ্ট বনালো হলটো ইমান লাহে গৈছে শুনি নাপাও মানুহে আমাৰ বন্ধুসকল আমাৰ এখেতে এটা কি কৰি আছে এতিয়া মই মাংস আনি লম আৰু এইফালে তোমাৰ দৈ পুৰা ভৰ্তি আছে না ভৰ্তি আছে অকমান
আমাৰ এখেতে ৰেচিপি দেখাব এতিয়া কি কৰিছা দৈ দিছা না দৈ দিছা কিন্তু আজি মানে বন্ধুসকল আগতে খোৱা নাই দেই ফাৰ্ষ্ট টাইম খাম দৈ আৰু মাংস কেনেকৈ বনাই নাজানো ভাল হ'লেতো বঢ়িয়াই ভাল নহ'লেও কম ভাল হ'লেও তোমালোকক কম বাৰু মই ৰিভিউ দিম মানে নে কি কোৱা সোনকালে বনোৱা সেইকাৰণে ৰ'ব পৰা নাই এইটোৱে সঁচাকৈ কিন্তু দেই বন্ধুসকল একদম খাটি দৈ মানে কোনো মিক্স নাই একদম হয় নাই কোৱা মানে গাঁৱৰ লোকেল সেইটোৱে বস্তু ভাল আৰু নে কি কোৱা হৈ গ'ল নেকি হৈ গ'ল কাম হৈ গ'ল তুমি সানি থাকা নহ'লে আৰু বাদ দিয়া মই নাখাওঁ নে কিবা কিবি নোকোৱা একো তুমি বনাব জানা নাযায় সেইটোৱে চাম বনাব জানিলেতো বঢ়িয়া নাজানিলে আৰু কাম নাই ফুচ বন্ধুসকল এতিয়া খাবলৈহে ৰ'ব লাগে আৰু কিমান টাইম লাগিব এইটো এনেই হওঁতে কমপ্লিট হওঁতে আই দিওঁ অ'কে সোনকালে কৰা আৰু চাহ তাহ নিদিয়া নি চাহ তাহ অকণ দিয়া আকৌ আৰু চুলি কথা তেৰ নাম বনি গৈছেগৈ বন্ধুসকল মানে এবাৰ কাটিবলৈ যোৱা নাই আৰু কাটিবলৈ ভয় লাগে ন এতিয়া ঢেৰ মানুহ চেলুনত সোমাই থাকে জেগাতে কাটাগৈও নাই এবাৰ ৰাখিয়ে দিওঁ নি খোপা চোপা বান্ধি ল'ম বেয়া নালাগিব চাগে ন বন্ধুসকল গোটেই সানি পেলালে মাংস এই তোমাৰ দৈ লগত ন দৈ দিলোঁ তাৰপিছত ৰেড চিলি দিলোঁ অকণমান নিমখ দিলোঁ আৰু আদা নহৰু বঢ়িয়া কি মুখৰ পৰা কি মানুহ উলিয়াইছে এইবোৰ আমাৰ লাইট মেন এইটো আমাৰ আজি আমাৰ এখেতে বনোৱা স্পেচিয়েল দৈ আৰু মুৰ্গীৰ জুতি ল'বলৈ আমাৰ এখেতৰ বাহি বহি আছে সি ঐ হাই বুলি কয় দে ঐ হাই বুলি কয় দে আকৌ হাই নেগুৰে হাই বুলি কৈছে দেই বন্ধুসকলি আমাৰ বাহিৰত থাকে ই আৰু ইয়াৰ লগত আৰু এটা আছে আমাৰ বাহিৰত দুটা কুকুৰ থাকে আৰু ভিতৰত এটা থাকে ভিতৰতটো জানাই গুডু বাহিৰৰ এই দুটা ক'ৰবাৰ পৰা আহি নিজে নিজে থাকি আমাৰ ইয়াত স্থাপিত হৈছিলে মানে থাকি গ'লি আৰু বন্ধুসকল অৱশেষত যিটো বিচাৰি আছিলোঁ সেইটো আহিলে মানে চাহ একাপ খাবলৈ মন গৈ আছিলে অথনিৰ পৰা মোৰ চাহটো কোনটো কিমান ৰিকুৱেষ্ট কৰিবলগীয়া হৈছে কি চাহতো নাম লিখা থাকে নেকি একাপ চাহৰ কাৰণে বন্ধুসকল কাকুতি মিনতি কৰিবলগীয়া হৈছে হ'ব দিয়া কাকুতি কেলে একাপ চাহৰ কাৰণে কাকুতি মিনতি কৰিবলগীয়া অৱস্থা হৈছে গাখীৰ বিহু এনেকুৱা মাজতে ভাইৰেল দিছিলে মনত আছে ये चाय गरम है चाय पी लो गरम है হ'ব দিয়া আমি চাহ খাই লওঁ তোমালোকে ভিডিঅ'টো চাই থাকা অলপ এয়া আমাৰ এখেত ওলাই আহিছে হ'ল নেকি কেনেকুৱা আছে দেখাই দিওঁ এবাৰ ৰ'বা ৰেডি হৈ গ'ল কি আছিলে এইটো তোমাৰ দৈ ভালকে কোৱা আকৌ মুখৰ মাত দৈ আৰু মুৰ্গী মাংস অঁ আৰু এইফালে মাছ পুৰি আছে দৈ চিকেন খাবলৈ ৰেডি হৈ আছে এতিয়া কেতিয়ালৈ খাব পাম নে খাব হ'লেই ন খাই দিম আৰু নে কি কোৱা ঠিক আছে দিয়া অৱশেষত বন্ধুসকল খানা হ'ল ৰেডি এতিয়া ভাত খাব লাগে আৰু ভাত খাওঁ আৰু তোমালোকক এবাৰ দেখাই দিওঁ ৰ'বা কেনেকুৱা হৈছে ৰেডি হ'ল এয়া তোমাৰ মাংস দৈ আজি খাই চাওঁ কেনেকুৱা লাগে খাই মেলি তোমালোকক জনাম কিমান ভাল হৈছিলে কিমান বেয়া হৈছে খাই লওঁ আমাৰ ভাইটিয়েতো খাবলৈ লাগিলে ন মজা নাই ধৰণৰ খাতে বহিলে আৰু ময়ো খাওঁ খাওক আপুনিও বন্ধুসকল নহ'লে ময়ো খাই লওঁ একেলগে খাই শেষে হ'ব মইতো এতিয়ালৈকে খাবলৈ পোৱা নাই খাই মেলি জনাম কেনেকুৱা হৈছে কেনেকুৱা নাই হোৱা নহ'লে এতিয়ালৈকে ভিডিঅ'টো চাই থাকা ভালদৰে মনোযোগ দি গতিকে আমি খাই লওঁ দেই ফাইনেলি বন্ধুসকল ভাত খালোঁ আৰু সঁচা কৈছোঁ ভাল লাগিলে পাৰিছে আৰু আগলৈ আৰু পাৰিবা ডাঙৰ হ'লে মানে বাকী বন্ধুসকল খাই ভাল লাগিল অকণমান টেষ্টটো মানে বাকী মই সঁচা কথা ক'বলৈ গ'লে একেই সদায় মাংস খোৱা নিচিনাই আৰু খালি যেনিবা অকণমান দৈ নিচিনা টেষ্ট এটা আহে সেইটো কাৰণে অলপমান বেলেগ লাগি যায় খাবলৈ ভাল লাগিলে খাই ঘৰত পাৰিলে এবাৰ ট্ৰাই কৰি খাই চাবা ইউটিউবত বহুত ৰেচিপি আছে চাই ল'বা অসমীয়াত ভৰি আছে আজিকালি আৰু ইমানেই আছিলে খাই ভাল লাগিলে বাকী তোমালোকক ইমানতে সমাপ্ত কৰিলোঁ বহু ৰাতিও হৈ গ'ল আৰু কি ক'ম আৰু নহয় জানো তোমালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰি দিবা কমেণ্ট কৰিবা আৰু এতিয়ালৈকে যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰি দিবা ঠিক আছে বন্ধুসকল নহ'লে আজিলৈ ইমানতে ভিডিঅ'টো সামৰিছোঁ বাই